হেল্ল' ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ জৰিয়তে আজি আমি শনিচলনি 1.3 ৰ 1 নম্বৰ প্ৰশ্নবোৰ সমাধান কৰিম। 1 নম্বৰ প্ৰশ্নত দিয়া আছে হৰণফল নিৰ্ণয় কৰা। আমাক 1 নম্বৰ একত দিয়া আছে 14 হৰণ -5। আমি এইটো কেনেকৈ লিখিম? 14টোক ওপৰত লিখিম আৰু -5টো তলত লিখিম। -5 আমি -5ৰে 14ক কি কৰিব লাগিব? হৰণ কৰিব লাগিব। -5ৰে 14ক হৰণ কৰিব পাৰিনে? -5ৰে 14ক কেইবাৰ যায়? আমি এইটো কেনেকৈ হৰণ কৰিম? আমি প্ৰথমতে 5 আৰিটোক কি কৰিব লাগিব? পঢ়িব লাগিব। 5 × 5 5 × 2 = 10 5 × 3 = 15। আমি 5ৰে 14ক পূৰণ কৰি নাপায়। এইকাৰণে 5ৰে পূৰণ কৰি পোৱা 14তকৈ সৰু সংখ্যা এটা ল'ম। 5 × 5 5 × 2 = 10। 14ৰ পৰা 10 - কৰিলে কিমান থাকিব? 4। এইটোক আমি এনেকৈ লিখিম 2 সমস্ত 5/4। ইয়াত মাইনাছ আছে, এইকাৰণে ইয়াত মাইনাছ থাকিব। এইটোৱে হ'ব এনচাৰ। আমাক 2 নম্বৰত দিয়া আছে -60 হৰণ 10। -60 হৰণ 10। আমি 10ৰে -16টোক কাটিলে কিমান বাৰ যাব? 6 বাৰ। 10 × 6 = 60 -6। 3 নম্বৰত দিয়া আছে -54 হৰণ -6। আমি -54টোক ওপৰত লিখিম আৰু -6টো তলত লিখিম। ওপৰৰ মাইনাছটো আৰু তলৰ মাইনাছটো কি কৰিম? কেনচেল কৰিম। আমি 6ৰে 54টোক কাটিলে কিমান বাৰ যাব? 6 × 9 = 54। আমি হৰণফল কিমান পালোঁ? 9। 4 নম্বৰত দিয়া আছে 0 হৰণ -15। আমি 0টোক ওপৰত লিখিম আৰু -15টোক তলত লিখিম। 0ক -15ৰে ডিভাইডেড কৰিম, হৰণ কৰিম। -15ৰে 0ক হৰণ কৰিলে কিমান হ'ব? 0 হ'ব। এইটোৱেই হ'ব হৰণফল। 5 নম্বৰত দিয়া আছে -61 হৰণ -60 + -1। ওপৰত -61 লিখিম আৰু হৰণ চিনৰ পিছফালে যিমান দিয়া আছে এই গোটেইখিনি তলত লিখিম। -60 প্লাছ ব্ৰেকেট -1। -61 তলত লিখিম -60 মাইনাছে প্লাছে কি হয়? মাইনাছে প্লাছে -1 -61। 60ৰ আগতো মাইনাছ আছে আৰু 1ৰ আগতো কি আছে? মাইনাছ আছে। সেইকাৰণে 60টো আৰু 1টো কি কৰিব লাগিব? যোগ কৰিব লাগিব। 60টো আৰু 1টো যোগ কৰিলে কিমান হ'ব? 61 হ'ব। 61 ডাঙৰ সংখ্যাটো কি আছে? মাইনাছ আছে, এইকাৰণে মাইনাছ চিনটো তলত আহিব। তলৰ মাইনাছটো আৰু ওপৰৰ মাইনাছটো কি কৰিব লাগিব? কেনচেল কৰিব লাগিব। আমি 61ৰে 61ক হৰণ কৰিলে কিমান বাৰ যাব? 1 বাৰ যাব। 1। এইটোৱে হ'ব হৰণফল। 6 নম্বৰত দিয়া আছে -72 হৰণ -6 হৰণ -3।
আমি -3 টোক তলত লিখিম -72 হৰণ -6 টোক ওপৰত লিখিম -72 হৰণ -6 -72 -6 -3 তলৰ মাইনাছটো আৰু ওপৰৰ মাইনাছটো কেনচেল কৰিম আমি 6 এৰে 72 টোক কাটিলে কিমান বাৰ যাব 12 বাৰ 12 6 জাৰ 72 12 divided by -3 -3 ৰে 12ক ডিভাইডেড কৰিলে কিমান বাৰ যাব 4 বাৰ 4 ইয়াত মাইনাছ আছে এইকাৰণে মাইনাছ আহিব -4 হেতুৱে হৰণফল আমাক 2 নম্বৰত দি আছে খালিটাই পূৰ কৰা আমি খালিটাই পূৰ কৰিব লাগিব 1 নম্বৰত দি আছে -600 হৰণ 25 25 এৰে -600 টোক হৰণ কৰিলে হৰণফল কিমান হ'ব এটোক উলিয়াব লাগিব আমি এটোক এনেকৈ উলিয়াম -600 divided by 25 5 5 jar 25 5 12 jar 60 vale 600 5 2 jar 10 5 4 jar 20 হৰণফল কিমান পালো -24 ইয়াত মাইনাছ আছে এইকাৰণে মাইনাছ ইয়াত কিমান বহিব -24 হৰণফল -24 2 নম্বৰত দিয়া আছে -4 into 18 হৰণ ডেছ সমান 12 আমি প্ৰথমতে ব্ৰেকেটৰ ভিতৰত থকাটো পূৰণ কৰিম -4 into 18 কিমান হ'ব -72 হৰণ ডেছ ইকুৱেল 12 72 যিটো সংখ্যাৰে হৰণ কৰিলে হৰণফল 12 পাব এটো আমি উলিয়াব লাগিব আমি 72 ক 6 এৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব 6 -6 কাৰণ ইয়াত মাইনাছ আছে এইকাৰণে -6 মাইনাছে কি হয় মাইনাছে প্লাস আমি ইয়াত -6 লিখিব লাগিব 3 নম্বৰত দিয়া আছে ডেছ হৰণ 5 - 6 সমান -20 আমি প্ৰথমতে ব্ৰেকেটৰ ভিতৰত থকাটো মাইনাছ কৰিম 6 ৰ পৰা 5 মাইনাছ কৰিলে কিমান থাকিব -1 থাকিব ইকুৱেল -20 আমি -1 সংখ্যাৰে যিটো সংখ্যাক হৰণ কৰিলে হৰণফল -20 হয় এই সংখ্যাটো আমি ইয়াত লিখিব লাগিব আমি -1 এৰে 20 হৰণ কৰিলে হৰণফল কিমান পাব -20 পাব এইকাৰণে আমি ইয়াত কিমান লিখিব লাগিব 20 লিখিব লাগিব 20 ক -1 এৰে হৰণ কৰিলে হৰণফল আমি কিমান পাব -20 এইকাৰণে ইয়াত আমি কিমান লিখিব লাগিব 20 4 নম্বৰত দিয়া আছে -123 হৰণ -1 ইকুৱেল হৰণফল কিমান হ'ব আমি এটো উলিয়াব লাগিব আমি এটোক প্ৰথমতে এনেকৈ লিখিম -123 divided by -1 তলৰ মাইনাছটো আৰু ওপৰৰ মাইনাছটো কি কৰিম আমি কেনসেল কৰিম
123 divided by 1 আমি 1 এৰে 123 হৰণ কৰিলে হৰণফল আমি কিমান পাব 123 পাব আমি হৰণফল কিমান পালো 123 আমাক 3 নম্বৰ একত দিয়া আছে যদি a হৰণ -7 সমান 8 তেন্তে অখণ্ড অংকীয়া a ৰ মান নিৰ্ণয় কৰা এটো যিকোনো অখণ্ড অংকীয়া হ'ব পাৰে a হৰণ -7 ইকুৱেল 8 আমি এটোক এনেকৈ লিখিব পাৰোঁ এটোত ওপৰত লিখিম আৰু -7 টো তলত লিখিম ইকুৱেল 8 a ইকুৱেল 8 ইনটু -7 টো বাওঁপক্ষত কিয় হৈ আছে হৰণ হৈ আছে এই হৰণটোক সোঁপক্ষলৈ লৈ গ'লে কি হ'ব পূৰণ হ'ব -7 a ইকুৱেল 8 7 জাৰ কিমান 8 7 জাৰ 56 -56 এতেকে নিৰ্ণয় অখণ্ড অংকীয়া এর মান হ'ব -56 2 নম্বৰত দিয়া আছে যদি 125 হৰণ b সমান -5 তেন্তে অখণ্ড অংকীয়া b ৰ মান নিৰ্ণয় কৰা এই বিটো যিকোনো কি হ'ব পাৰে অখণ্ড অংকীয়া হ'ব পাৰে আমি এই বিৰ মান যিকোনো অখণ্ড অংকীয়া বহুৱাই 125 টো কি কৰিব লাগিব হৰণ কৰিব লাগিব আমি হৰণ কৰি হৰণফল কিমান পাব লাগিব -5 পাব লাগিব 125 হৰণ b ইকুৱেল -5 125 টোক ওপৰত লিখিম আৰু b টো তলত লিখিম ইকুৱেল -5 125 ইকুৱেল -5 ইনটু b কাৰণ এই বিটো বাওঁপক্ষত কিয় হৈ আছে হৰণ হৈ আছে এই হৰণটো সোঁপক্ষলৈ লৈ গ'লে কি হ'ব পূৰণ হ'ব -5 ইনটু b ইকুৱেল 125 b ইকুৱেল 125 divided by -5 এই -5 টো কিয় তলত লিখিলে জানানে তোমালোকে কাৰণ এই -5 টো বাওঁপক্ষত কিয় হৈ আছে পূৰণ হৈ আছে এই পূৰণটো সোঁপক্ষলৈ লৈ গ'লে কি হ'ব হৰণ হ'ব এই কাৰণে -5 টো তলত লিখিলে যদি আমি -5 এৰে 125 টো কাটো কিমান বাৰ যাব 525 জাৰ 125 বিৰ মান কিমান পালো বিৰ মান -25 এতেকে নিৰ্ণয়
অখণ্ডংকীয়া সংখ্যা বিৰ মান হ'ব -25। আমাক 4 নম্বৰত দি আছে a হৰণ b ইকুৱেল -5 হোৱাকৈ তিনিযোৰ অখণ্ড অংকীয়া লিখা। a আৰু b ৰ মান যিকোনো অখণ্ড অংকীয়া বহুৱাই আমি হৰণ কৰিব লাগিব। এই দুটাৰ হৰণফল কিমান পাব লাগিব? -5 পাব লাগিব। আমি এনেকৈ তিনিযোৰ অখণ্ড অংকীয়া কি কৰিব লাগিব? লিখিব লাগিব। a হৰণ b ইকুৱেল -5 হোৱাকৈ তিনিযোৰ অখণ্ড সংখ্যা হ'ল -10 হৰণ 2 ইকুৱেল -5 -15 হৰণ 3 ইকুৱেল -5 আৰু -30 হৰণ 6 ইকুৱেল -5।